নমস্কাৰ মই ধনুনে আসাম সমাজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে ৰিলেশনশ্বিপৰ ওপৰত। বিশেষভাৱে আমাৰ ৰিলেশনশ্বিপত কি হয়, কিছুমান ছোৱালীয়ে বা ল'ৰাক ইগনোৰ কৰে বা ল'ৰাই ছোৱালীক ইগনোৰ কৰে। কিন্তু আমাৰ দুটা মেইন ৰিজন লৈ আহিছো বা দুটা মেইন কাৰণ আমাক ইগনোৰ কৰাৰ বা ৰিলেশনশ্বিপত ব্ৰেক হ'বলৈ ধৰে। এক নম্বৰ কথাটো হ'ল কি, হয়তো আপোনাক কিবা এটা কথা বেয়া পাই আছে। ইগনোৰ কৰাৰ প্ৰথম কাৰণটো হ'ল আপুনি জানিয়ে হওক বা নাজানিয়ে হওক হয়তো কিবা এটা ভুল কৰি আছে বা ছোৱালীজনীয়ে নিবিচৰা কামটো কৰি আছে। হয়তো আপুনি এনেকুৱা কাম কৰি আছে যিটো ছোৱালীজনীয়ে ভাল নাপায়। এটা কথা মনত ৰাখিব যে আমাৰ যে বিশেষভাৱে ৰিলেশনশ্বিপ এটাত ছোৱালীজনীয়ে কি বিচাৰে সম্পূৰ্ণ তেখেতসকলৰ ওপৰত চলাৰ, কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয় বাৰু। কিন্তু এটা কথা মনত ৰাখিব, আমি ইকুৱেলি মেইনটেইন কৰি কিনে আমি চলিব লাগে। আৰু হয়তো আপুনি ইমানো নকৰিব যে তাই বেয়া পোৱাকৈ। এটা কথা মনত ৰাখিব, যেতিয়া নেকি আমি ছোৱালীজনীক ইম্পৰ্টেণ্ট দিওঁ, যেতিয়া নেকি আমি ছোৱালীজনীক ভাল পাবলৈ লওঁ, সেই সময়ত আমাৰ কি হয়, ইমান ইম্পৰ্টেণ্ট দিওঁ নহয় যে আমি 3 ঘণ্টা 4 ঘণ্টা কথা পাতোঁ। ধৰ যেতিয়াই ফোন কৰে তেতিয়াই কথা পাতোঁ, যেতিয়াই ফোন কৰে তেতিয়াই ৰিচিভ কৰোঁ। কিন্তু পাছলৈ কি হয়, সেই টাইম ভেলুটো অকণমান আমাৰ কমাই দিব লগা হয় বা কমাই দিয়ে কিছুমান নাই। কিয় কমাবলগীয়া হয়, হয়তো আজি বিজি আছে কিবা এটা কৰ্মত। কেতিয়াবা এনেকুৱা হয়, কিমাননো কথা পাতি থাকিম আৰু একেসোপা কথাকে, সেই বুলি কৈ কিনে অকণমান ভেলুটো কমাই দিয়ে। তেতিয়া ভাবে কি ছোৱালীজনীয়ে কি মোক অকণমান ইগনোৰ কৰিছে। গতিকে আপোনালোকে অকণমান টাইম দিব। যদি নেকি আমি টাইম নিদিওঁ তেতিয়া কি হয় জানেনে, একদম বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ইয়াৰ পাছত ভিডিঅ'টো, যে তেতিয়া কি হয়, থাৰ্ড পাৰ্টি ব্যৱহাৰ কৰে। থাৰ্ড পাৰ্টি বুলি কৈছোঁ, আপুনি যদি যিটো টাইম দিব লাগে সেই টাইমটো আপোনাৰ পৰা নোপোৱাত সি বেলেগ এজনৰ লগত কথা পাতিবলৈ লয়। লাগিলে প্ৰথম অৱস্থাত 2 দিনত 5 মিনিট 10 মিনিটকে কথা পাতিলে, কিন্তু পাছত সেই ল'ৰাজনে তেখেতক ভেলু দিলে, সেই ভেলুটো তোমাৰ পৰা নোপোৱাৰ কাৰণে তাৰ পৰা পাই গ'ল ভেলুটো। তেতিয়া কি হয়, আমাৰ ৰিলেশ্যনশ্বিপত ফাট মেলিবলৈ ধৰে। এটা কথা মনত ৰাখিব যে যেতিয়া নেকি সেই সময়ত আপোনাৰ পৰা যিখিনি সঁহাৰি পাব লাগিছিল সেইখিনি নোপোৱাত ইজনে সঁহাৰি দিয়ে, তেতিয়া কি হয়, আটাইতকৈ ব্ৰেক হোৱাৰ বেছিভাগ ৰিলেশ্যনশ্বিপ ব্ৰেক হয় সেই ফ্ৰেণ্ডশ্বিপৰ কাৰণে, বা সিহঁতে যে প্ৰথম আৰু এটা যে সম্বন্ধ গঢ়ি দিয়ে পটুককৈ, বা মাজতে এজন সোমাই যায়, সেই হেঙা টেঙা দিয়া মানুহজনে আমাৰ ব্ৰেক কৰি দিয়ে। এতিয়া হয়তো আপোনালোকে ক'ব যে মইতো সদায় ধেমালি কৰিয়ে থাকোঁ, মইতো সদায় তাক এইটো কথা কৈয়ে থাকোঁ, বা মই এইটো মতি বুলি জোকায়ে থাকোঁ, এনেই এক্সাম্পল স্বৰূপে কৈছোঁ, এনেকৈ মই কৈয়ে থাকোঁ, কিন্তু মোক সেইটো কথাত কিয় বেয়া পাব, আগতে বেয়া পাব লাগিছিলে। আপোনালোকে হয়তো এনেকৈ ক'ব। কিন্তু এটা কথা মনত ৰাখিব যে আপুনি যে বাৰে বাৰে এনেকৈ কথা কৈ থাকিছে, তাৰ আমনি লগা হ'ল। আমনি লগাৰ ফলত কি কৰে, যে কি কোম্পানী বিচাৰে বেলেগৰ পৰা। তেতিয়া বেলেগৰ পৰা কোম্পানী বিচাৰে, সেইটো সুযোগত সেই মানুহজনে সুযোগ লয় যে তোমাৰ ব্ৰেক কৰি দিয়ে। কোনে নিবিচাৰিব ছোৱালীজনী নিজে নিজে তাৰ জীৱনলৈ অহাটো? প্ৰথমতেতো ফ্ৰেণ্ডশ্বিপৰ পৰা আৰম্ভ হয় ন, এটা ৰিলেশ্যনশ্বিপ বা প্ৰেম। তেতিয়াৰ তাৰ পৰা সঁহাৰি পাই যায়, সঁহাৰি পালে তাৰ নিজৰ গাৰ্লফ্ৰেণ্ডকো পাহৰি যায় সেই সময়ত। কাৰণ কেলৈ, নতুন ছোৱালীজনীৰ লগত যে কথা পাতি আছে, সেই সময়তে কি হ'ল, মনটো বিচলিত হৈ কিনে আমাক ব্ৰেক কৰাই দিয়ে। ব্ৰেক কৰাৰ ফলত সেই মানুহজনে এনেকুৱা এটা গেম খেলি দিয়ে, যিটো গেমে আমাক বাজি পলটি যায়, মানে ওলট পালট হৈ যায় চব কথা। কেৱলত ক'বলৈ ল'ব ছোৱালীজনীয়ে, তুমি মোক আগৰ দৰে টাইম নিদিয়া, তুমি মোৰ আগৰ দৰে ভেলু নিদিয়া, বা তুমি মোক অনবৰতে খং কৰি থাকা। কেৱল তোমাক নিগেটিভখিনিয়ে বিচাৰি পাব, অকল নিগেটিভখিনিয়ে ক'ব তোমাক। কিয় ক'ব জানেনে? সেইজনে যে নিগেটিভটো কৈছে, তুমি পাৰফেক্ট, তোমাৰ বাবে উপযুক্ত নহয়, কেৱল তোমাৰ লগত দন লাগি আছে, সি তোমাক সঁচা ভাল নাপায়, লাগিলে তুমি সঁচাই ভাল পোৱা। তেতিয়া কি হয়, আনৰ পৰা কথাখিনি শুনি কিনে সেইখিনি কথাকে লয়। তেতিয়া তুমি যে টাইম নাই দিয়া, তুমি যে ভেলু নাই দিয়া তাক, সেই সময়ত বেলেগৰ পৰা সি কোম্পানী বিচাৰি ল'লে, আৰু সেই মানুহজনে যি কয় তাকে কৰিবলৈ ল'লে। আচলতে আমি কি কৰিব লাগে জানেনে? ৰিলেশ্যনশ্বিপ এটাত যে আমি যেতিয়া নেকি আগবাঢ়ি যাওঁ নহয়, তাৰপিছত আমি অকণমান টাইম দিব লাগে তেখেতসকলক। আগতে তুমি এতিয়া মন কৰিবাচোন, প্ৰথম যেতিয়া নেকি ৰিলেশ্যনশ্বিপত পৰিছা, তুমি কিমান টাইম দিছিলা তাক? সেই টাইমটো শেষলৈকে বিচাৰে, কিন্তু আপুনি হয়তো কিবা এটা পৰিস্থিতিত পৰি কিনে দিব পৰা নাই, কিন্তু যিমানটো দিব লাগে তাতকৈ দিব পৰা নাই, কিন্তু অলপ বেছি দিব লাগে। যদি আপুনি টাইম নিদিয়ে নহয়, সেই টাইমটো বেলেগৰ পৰা বিচাৰিবই 100%। সেইকাৰণে আপোনালোকক ইগনোৰ কৰে। আৰু এটা কথা আপোনালোকক কৈ থ'ব বিচাৰিছোঁ যে আপুনি কেতিয়াবা সেই থাৰ্ড পাৰ্টিজনৰ লগত আপোনালোকে কাজিয়া নকৰিব। আপুনি যদি সেই থাৰ্ড পাৰ্টিজনৰ লগত আপুনি কাজিয়া কৰে নহয়, তেনেহ'লে আপুনি জানিব যে ৰিলেশ্যনশ্বিপ ব্ৰেক। মই তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ, তুমি এনেকৈ লাগিবা বুলি ভবা নাছিলোঁ, তাই মোৰ বন্ধুহে আছিল, তাইক মই ভাল পোৱা নাই আছিলে, তই মাৰিলি না, মই এতিয়া সঁচাকৈ তাক ভাল পাম। এইদৰে ৰিলেশ্যনশ্বিপটো আপোনাৰ ব্ৰেক হৈ কিনে তালৈ সুযোগ লৈ লয় সেই মানুহজনে। গতিকে আপোনালোকে কেতিয়া থাৰ্ড পাৰ্টিৰ লগত কাজিয়া নকৰিব।
এতিয়া ক'ব বিচাৰিছোঁ 2 নম্বৰ পইণ্টটো হ'ল যে কি আমাৰ ইগন'ৰ কৰাৰ আমাৰ 2 নম্বৰ কাৰণটো এনেকুৱা হ'ব পাৰে যে তেখেতসকলৰ বাধ্যত পৰি আপোনাৰ লগত ইগন'ৰ কৰিবলগীয়া হয়। হয়তো ছোৱালীজনীৰ এক্সাম আছে, এক্সাম টাইমত আপুনি যদি বাৰে বাৰে কল কৰি থাকে তেতিয়াহ'লে তাৰ এক্সামত ডিষ্টাৰ্ব হ'ব। হয়তো তাক ঘৰত বাধা দিব পাৰে, হয়তো তাৰ কিবা এটা সমস্যাত ভুগি আছে, হয়তো তাৰ ধৰক বিভিন্ন ধৰণৰ হয়তো বুলি ক'লে মানে বহুত সোমাই পৰে। গতিকে আপোনালোকে যেতিয়া নেকি ছোৱালীজনী ভাগি থাকিব বা যেতিয়া নেকি ঘৰত গালি দিয়ে সেই সময়ত ধৰক তাক তুমি সঁহাৰি জনাব লাগে বা তাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব লাগে, 100% ছাপোৰ্ট দিয়ক। সেই ছোৱালীজনীয়ে আপোনাক কিয় ইগন'ৰ কৰিব, সেই ছোৱালীজনীয়ে আপোনাক কিয় ব্ৰেক কৰিব। যদি ছোৱালীজনীৰ পৰীক্ষা আছে তেতিয়াহ'লে তুমি নিজে কোৱা যে এটা কথা মনত ৰাখিব যে আমাৰ ৰিলেশ্যনশ্বিপ ব্ৰেক হৈ যোৱাৰ পাছত সেই ৰিলেশ্যনশ্বিপ আকৌ গঢ়িব পাৰি, কিন্তু আমাৰ যে এটা কেৰিয়াৰটো গঢ়াৰ সময়ত আমি যদি কেৰিয়াৰটো গঢ়ি নলওঁ তেনেহ'লে মানে আমাৰ কি হয় সেই কেৰিয়াৰ গঢ়িবৰ বাবে পুনৰ সময় ব্ৰেক হৈ ঘূৰি নাহে। এটা কথা কওকচোন আপোনালোকে, আজি যদি আমি ক শ্ৰেণীৰ পৰা আপুনি যদি হাই ছেকেণ্ডেৰীলৈ পঢ়িব লগা তেনেহ'লে আমাৰ আধা বয়স আকৌ যাবগৈ। সেয়ে কৈছোঁ আপোনালোকে সেইটো বস্তুটো আকৌ আৰম্ভণি কৰিব নোৱাৰোঁ আজি আমি ক শ্ৰেণীৰ পৰা। গতিকে আপোনালোকে কেৰিয়াৰ গঢ়াৰ সময়ত সেই সময়ত এটলিষ্ট আপোনালোকে ইমানটো বুজি লওক যে কেতিয়াও সেইটো টাইমত হেৰি কৰিব নালাগে। আপোনালোকে ভাবি লওক হয়তো তাৰ কেৰিয়াৰ কাৰণে মোক ইগন'ৰ কৰিছে, কথাটো বুজাবুজি আপোনালোকে ৰাখক। আৰু এটা কথা কওঁ যে ইগন'ৰ কৰা সপ্তাহ 2 সপ্তাহ এমাহলৈকে বাট চাব পাৰি, তাতকৈ যদি বেছি ইগন'ৰ কৰে তেনেহ'লে সেই ছোৱালীজনীক বা সেই ল'ৰাটোক এৰি দিয়া ভাল। মই কিয় ক'ব বিচাৰিছোঁ জানেনে, আপুনি যে আপোনাক ইগন'ৰ কৰিছে, আপোনাৰ পৰা ভেলু নোপোৱা কাৰণে কাৰোবাৰ পৰা হয়তো ভেলু পাইছে সেইটো বস্তু, সেইটো কাৰণে সেই ছোৱালীজনীয়ে বা সেই ল'ৰাটোৱে সেই ছোৱালীজনীৰ লগত কথা পাতিছে, আপোনাক ইগন'ৰ কৰিছে। এই ইগন'ৰৰ বিষয়ত মই আৰু দীঘলীয়াকৈ কথা পাতিম আৰু কনচেপ্ট আনিয়ে থাকিম আপোনালোকৰ বাবে। কিন্তু এটা কথা কৈ থওঁ, আমাক যে ইগন'ৰ কৰাৰ এই বাধ্যত পৰা বুলি কথাটো ক'লো নহয়, আপোনালোকে যেতিয়া নেকি ছোৱালীজনীক ঘৰত বাধা দিয়ে তেনেহ'লে সেই ছোৱালীজনীকে মনাব দিয়ক যে তুমি ট্ৰাই কৰাচোন, কি জানো মানিয়ে লয় সম্বন্ধটো, অকণমান বাট চাবা, সময় দিবা। তাৰপিছত কি হ'ল, যদি নেকি ইমানো মানি নলয় তেনেহ'লে তোমাৰ লগত যদি প্ৰকৃত ভাল পায় তেনেহ'লে দুইটাই সিহঁতৰ মা দেউতাৰ ভৰিত পৰি দিয়েগে না। ঠিক আছে, মই প্ৰথমতে কেৰিয়াৰটো গঢ়ি ল'ম। ছোৱালীজনীক ক'ব বিচাৰিছোঁ যে কি ছোৱালীজনীয়ে ক'ব বিচাৰিছোঁ যে মই কেৰিয়াৰটো গঢ়ি লওঁ দেউতা, তাৰপিছত মোৰ ভাল পোৱাৰ লগত মই বিয়া হ'ম, তেনেকৈ ক'ব লাগে। সিমানো নেমানিলে মানে তেতিয়া পলাই যোৱা, তেতিয়ালৈ কোনো কথা নাই। তোমালোকৰ যদি প্ৰকৃত ভাল পোৱা, যেতিয়া নেকি ছোৱালীজনীয়ে ধৰ ইণ্টাৰভিউ দিব যাব তেতিয়াহে যাব, তোমাক ইগন'ৰ কৰি আছে, সেই সময়ত তুমি তাক ছাপোৰ্ট কৰা না, এটলিষ্ট বেষ্ট অফ লাকটো দিয়া। নতুবা আপোনালোকে কি কৰক, যেতিয়া নেকি ছোৱালীজনী ভাগি থাকে, হয়তো কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে ঘৰত গালি পাৰে, বিভিন্ন ধৰণৰ কথা, সেই সময়ত 100% ছাপোৰ্ট দিয়ক। আপোনাৰ নিচিনা এজনক কেতিয়াও ইগন'ৰ নকৰে। গতিকে আপোনালোকে এটা কথাই মনত ৰাখিব, আপোনালোকে সদায় ভুল বুজাবুজিবোৰ নিজৰ পৰা আঁতৰক, দুইজনৰ আণ্ডাৰষ্টেণ্ডিংটো প্ৰথমে আনি লওক, দুইজনে আণ্ডাৰষ্টেণ্ডিংটো আনি লওক। ইয়াতে এটা কথা কৈ থ'ব বিচাৰিছোঁ, আমাৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে সম্পূৰ্ণ এটা ছিৰিজ আহিব যে সম্বন্ধৰ বিষয়ে, সন্দেহৰ বিষয়ে, আমি ৰিলেশ্যনশ্বিপত কেনেকৈ থাকিব লাগে, ৰিলেশ্যনশ্বিপৰ কি আমি ভুল কাম কৰিব নালাগে, আমাৰ এনেকুৱা ধৰণৰ সম্পূৰ্ণ এটা ছিৰিজ আহিবলৈ আছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা নটিফিকেশ্যন বেলটো দবাই দিব। যদি ভিডিঅ'টো আপোনালোকক ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে। নমস্কাৰ।